ক্লাছ 7 আজি আমি পঢ়িম তথ্যৰ ব্যৱহাৰ অধ্যায়টিৰ মধ্যমা। ইয়াৰ আগৰ ক্লাছত বহুলক পঢ়িছিলোঁ, এতিয়া আমি পঢ়িম মধ্যমা, মিডিয়ান। মাজৰ ৰাশিটোৱে হৈছে মধ্যমা। এতিয়া মাজৰ ৰাশিটোৱে কেনেদৰে মধ্যমা হয় আমি উদাহৰণৰ সৈতে বুজি ল'ম। অনুশীলনী 3.2ৰ 3 নম্বৰত আছে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা। 1 নম্বৰটোত চোৱা 2, 0, 1, 5, 3, 4, 6, 8, 12, 9 আৰু 10 আছে। ইয়াৰ পৰা কি কৰিব লাগে? মধ্যমা নিৰ্ণয় কৰিব লাগে। প্ৰথমতে আমি কি কৰিব লাগিব? এই সংখ্যাখিনি ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। ঠিক আছে, ঊৰ্ধ্বক্ৰম মানে কি? ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈকে সজাব লাগিব। ঠিক আছে, এতিয়া ইয়াৰে সকলোতকৈ সৰু সংখ্যাটো কি? 0। 0 লিখিলোঁ। তাৰ পাছত আছে 1, তাৰ পাছত আছে 2, তাৰ পাছত 3, তাৰ পাছত 4, 5, তাৰ পাছত 6, তাৰ পাছত 7 আছে, 7 নাই, তাৰ পাছত হ'ব 8। সৰুৰ পৰা ডাঙৰলৈকে সজাই গৈ আছোঁ। ঠিক আছে, তাৰ পাছত 9 আছে, 10 আছেনে? আছে, 10 আছে। তাৰ পাছত 11 আছে জানো? 11 নাই, গতিকে ইয়াৰ পাছত কি হ'ব? 12 হ'ব। হ'লনে? এতিয়া আমি চাম টোটেল কেইটা নম্বৰ আছে, কেইটা সংখ্যা আছে। কেইটা আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11টা আছে। টোটেল 11টা নম্বৰ আছে। মধ্যমা আমি কেনেকৈ উলিয়াম? এই 11টা নাম্বাৰৰে সকলোতকৈ মাজত থকা নাম্বাৰটোৱেই হ'ব মধ্যমা। ঠিক আছে, এতিয়া আমি চাম 1, 2, 3, 4, 5। এইফালৰ পৰা চাম 1, 2, 3, 4, 5। এইপিনেও 5টা, এইপিনেও 5টা। হ'লে মাজত কি থাকিল? মাজত এটা সংখ্যা থাকিল, সেইটো হ'ল 5। এইপিনেও 5টা আছে, এইপিনেও 5টা আছে, মাজত বাকী ৰ'ল 5। গতিকে মধ্যমা কি হ'ব? মধ্যমা হ'ব 5। বুজি পাইছা? এতিয়া আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটোত কি আছে? 2 নম্বৰটোত আছে 9, 7, 8, 11, 12, 9, 5, 8, 12, 10, তাৰ পাছত আছে 9। ঠিক আছে, সমাধান লিখিম। তোমালোকে ভালকৈ লিখিবা দেই। সমাধান লিখিম। ঊৰ্ধ্বক্ৰমত সজাই আমি কি পাম? ঊৰ্ধ্বক্ৰমত সজালে আমি কি পাম? সকলোতকৈ সৰু সংখ্যাটো কি আছে বাৰু ইয়াতে? 9, 7, 8, 11, 12, 9, 5। সকলোতকৈ সৰু আছে 5। আমি 5 লিখিম। তাৰ পাছত আছে 6 আছে জানো? 6 নাই, তাৰ পাছত আছে 7। 7ৰ পাছত কি আছে? 8 আছে। 8ৰ পাছত 9 আছে। 10 আছেনে? 10 আছে। 9 দুটা আছে দেই। 9 দুটা নহয়, 3টা আছে। 1, 2, 3। 9 3টা আছে। ভুল হ'ল। 8 দুটা আছিলে। চোৱা, 5 এটাই আছেনে? এটাই আছে। 7 এটাই আছেনে? এটাই আছে। ঠিক আছে, 8 এটাই আছেনে? 8 দুটা আছে। এটা লিখিলোঁ আৰু এটা 8 আছে। তোমালোকে ভুল নকৰিবা দেই। 8 দুটা, তাৰপাছত 9, এইটো এটা 9 আৰু আছে নেকি 9? এইটো এটা 2টা 9 আৰু আছেনে? এইটো এটা 3টা 9 আছে। ঠিক আছে, তোমালোকে গোটেইকেইটা লিখিব লাগিব। তাৰপাছত 10। 10 আছেনে? 10 আছে। এটাই 10 আছেনে? এটাই 10 আছে।
তাৰ পাছত আছে 11 এটাই আছেনে সেইকাৰণে যাতে তোমালোকৰ ভুল নহয় কি কৰিবা কাটি কাটি গৈ থাকিবা ঠিক আছে 11ৰ পাছত কি বাকী ৰ'ল 12 আছে 12 এটা আৰু এটা আছে দুটা হ'লনে এতিয়া কেইটা হ'ল গোটেই মিলি 1 2 3 4 5 6 7 8 9 10 11 ঠিক একেই আগৰটোৰ নিচিনা একেই ইয়াতেও 11টা আছে গতিকে কি হ'ব এফালে 5টা এফালে 5টা হ'ব 1 2 3 4 5 ইয়াতে 5টা ৰ'ল 1 2 3 4 5 ইয়াতেও 5টা সংখ্যা হ'ল মাজত বাকী ৰ'ল 9 গতিকে মধ্যমা হ'ব মধ্যমা কিমান হ'ব 9 বুজি পাইছানে সংখ্যাখিনি প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰমত সজাই পিনে কেইটা সংখ্যা আছে সেইটো আমি কাউণ্ট কৰি চাব লাগিব গণি চাব লাগিব তাৰ পাছত মাজত যিটো সংখ্যা থাকিব সেইটোৱে হৈছে মধ্যমা ঠিক আছে এতিয়া 4 নম্বৰটো চাওঁ আহা 4 নম্বৰটোত আছে 17 জন ছাত্ৰ ছাত্ৰীয়ে গণিতৰ মূল্যায়ন 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰ তালিকা তলত দিয়া ধৰণৰ 28 32 এনেকৈ 17টা সংখ্যা দিছে 17 জন ছাত্ৰ ছাত্ৰীৰ ঠিক আছে এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা প্ৰথমতে আমি বহুলক নিৰ্ণয় কৰিব লাগিব তাৰ পাছত মধ্যমা নিৰ্ণয় কৰিব লাগিব ইয়াতে চোৱা গোটেই সংখ্যাখিনি লিখি ল'লো ঠিক আছে টোটেল সংখ্যা আছে 17টা এই 17টা সংখ্যা আমি ঊৰ্ধ্বক্ৰমত সজাই ল'লো ঠিক আছে সৰুৰ পৰা ডাঙৰলৈকে সজাই ল'লো এতিয়া বহুলক যোৱা ক্লাছত কৰিছোঁ বহুলক কি আছিল যিটো সংখ্যা সকলোতকৈ বেছি থাকে ঠিক আছে ইয়াতে চোৱা 21 এটাই আছে 22 এটাই আছে 23 দুটা আছে 24 এটা আছে 25 এটা আছে 27 দুটা 28 এটা 31 এটা 32 এটা 35 4টা 40 এটা 42 এটা গতিকে যিটো সংখ্যা সকলোতকৈ বেছি থাকে সেইটো আমি কি কওঁ বহুলক বুলি কওঁ ইয়াৰে বহুলক কি হ'ব 35 ঠিক আছে 35 হ'ব বহুলক এতিয়া আমি চাম মধ্যমা গোটেই মিলি কেইটা সংখ্যা আছে 17টা আছে আমাক প্ৰশ্নটোতেই দিয়া আছে 17 জন ছাত্ৰ ছাত্ৰীয়ে গণিতৰ মূল্যায়ন পোৱা বুলি কৈছিলে ঠিক আছে 17টা সংখ্যা আছে 17টাৰে মধ্যমা উলিয়াব লাগে 17টাৰ যদি মধ্যমা উলিয়াবলগীয়া হয় কি হ'ব আমি দুয়োটা ফালৰ পৰা গণি গৈ থাকিম এতিয়া 1 2 1 2 3 4 3 4 5 6 5 6 7 8 7 8 হ'লনে একে সমান সমান এইফালেও 8টা হ'ল আৰু এইফালেও 8টা হ'ল ঠিক আছে আগৰ ফালেও 8টা হ'ল পিছৰ ফালেও 8টা হ'ল বাকীৰ মাজতে থাকিল 28 তো গতিকে কি হ'ব মধ্যমা হ'ব 28 ঠিক আছে বুজি পাইছা বহুত সহজ হয় প্ৰথমতে ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব তাৰ পাছত কাউণ্ট কৰিব লাগিব গণনা কৰিব লাগিব প্ৰশ্নটোত সুধিছিলে বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব দিছিলে কৰিলোঁ আমি বহুলক আৰু মধ্যমা নিৰ্ণয় দুয়োটা মান একেই নে সুধিছিলে দুয়োটা মান একেই নে দুয়োটা মান একে হয় জানো নহয় বহুলক 35 মধ্যমা 28 পাইছোঁ দুয়োটা মান একেই নহয় ঠিক আছে ঠিক তেনেদৰে তোমালোকে 5 নম্বৰটো কৰিবা এতিয়া আমি কৰিম 5 নম্বৰটো তোমালোকক হোমৱৰ্ক দিলোঁ 4 নম্বৰটোৰ নিচিনা একেই বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে 6 নম্বৰটো আমি কৰিম মধ্যমান বহুলক মধ্যমা নিৰ্ণয় কৰিব লাগে ঠিক আছে মধ্যমান মানে গড় উলিয়াইছিলোঁ যে আমি প্ৰথম ক্লাছত গড় উলিয়াব লাগে ঠিক আছে ইয়াত কি আছে 14 14 15 14 14 14 15 14 14 15 15 14 14 এই 13জন ছাত্ৰ ছাত্ৰীৰ বয়সৰ পৰা আমি কি কৰিব লাগে মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগে
সংখ্যাখিনি লিখি ল'লোঁ। এতিয়া আমি ঊৰ্ধ্বক্ৰমত সজালোঁ। ঊৰ্ধ্বক্ৰমত সজাই পিনে প্ৰথমতে আমি উলিয়াম বহুলক, ঠিক আছে। বহুলক ইয়াতে দেখা দেখি গমেই পোৱা গৈছে বহুলক সকলোতকৈ বেছি 14 সংখ্যাটো সকলোতকৈ বেছি আছে, গতিকে বহুলক হ'ব 14। মধ্যমা কি হ'ব? মধ্যমা কি আছিলে? মাজৰ সংখ্যাটো। ইয়াতে কেইটা সংখ্যা আছে? টোটেল আছে 13টা সংখ্যা, ঠিক আছে। টোটেল 13টা সংখ্যা আছে। 1 2 3 4, 1 2 3 4 5 6, 5 6, ইপিনেও 6টা ইপিনেও 6টা, মাজত থাকিব 14, হয়নে? গতিকে মধ্যমাও হ'ব 14। এতিয়া মধ্যমান উলিয়াব লাগে। আমি প্ৰথম ক্লাছত গড় কেনেকৈ উলিয়াইছিলোঁ মনত আছেনে? সেই গড় আৰু মধ্যমান একেই হয়, ঠিক আছে। কেনেকৈ কৰিছিলোঁ আমি? গোটেই সংখ্যাখিনি ৰ'বা 14 গোটেই সংখ্যাখিনি যোগ কৰি আমি কিমান সংখ্যা আছে সেই সংখ্যাৰে আমি হৰণ কৰি দিছিলোঁ। গোটেই সংখ্যাখিনি আমি যোগ কৰিছোঁ, ইয়াতে যোগ কৰিছোঁ, আৰু টোটেল কিমানটা নাম্বাৰ আছে? 13টা নাম্বাৰ আছে। গোটেই সংখ্যাখিনি যোগ কৰিলে আমি কিমান পাম? গোটেই সংখ্যাখিনি যোগ কৰিলে আমি পাম, ওপৰত থাকিব 186। তোমালোকে যোগ কৰি চাবা দেই। 186 পাম ওপৰৰ গোটেইখিনি সংখ্যা যোগ কৰিলে। তলত থাকিব 13, ঠিক আছে। 13ৰে 186ত হৰণ কৰিলে আমি পাম 14.30, ঠিক আছে। 14.30 পাম আমি। গতিকে মধ্যমান হ'ব 14.30। বহুলক হ'ব 14, মধ্যমা হ'ব 14, মধ্যমান হ'ব 14.30। এইটো আছিল 6 নম্বৰ প্ৰশ্ন। এতিয়া আছে 7 নম্বৰ প্ৰশ্ন। 7 নম্বৰ প্ৰশ্নটো 7 নম্বৰ প্ৰশ্নত দিছে, একেই দিছে, প্ৰসাৰ উলিয়াব দিছে। এই সংখ্যাখিনি তোমালোকে ঊৰ্ধ্বক্ৰমত সজাই ল'বা। প্ৰথমতে প্ৰসাৰ উলিয়াব দিছে। আগৰ ক্লাছত প্ৰসাৰ কেনেকৈ উলিয়াই শিকাইছোঁ। মধ্যমান উলিয়াব দিছে, বহুলক আৰু মধ্যমা উলিয়াব দিছে, ঠিক আছে। তোমালোকে 5টো কৰিবা আৰু 6টো কৰিবা হোমৱৰ্ক, ঠিক আছে। যদি নোৱাৰা মই পাছত কৰি দিম।